হে গাইছ, আজি মই ৰেপিড' মাৰিব ওলাই আছোঁ আৰু আজি ৰেপিড' মাৰি পেলাই চাওঁ কেইটকা ইনকাম কৰিব পাৰোঁ। ভাড়া এটা লৈছিলোঁ, ভাড়াটো ড্ৰপ কৰি দিলোঁ। দি কিনে বৰ্তমান ভাড়া চাড়া লগা নাই আকৌ। চাওঁ অলপ টাইম ৰখি চাওঁ ভাড়া লাগে নে নালাগে। ভাড়া লগাৰ পিছত আপোনালোকক দেখাই আছোঁ ৰ'ব। তো গাইছ, ইয়াতে বহুত সময় ৰখিলোঁ, ভাড়া চাড়া একো লগা নাই। সেইকাৰণে ভাবছোঁ আৰু ডাইৰেক্ট এই আপোনাৰ ISBT লৈকে যাই থাকোঁ, তাতে এটা ডাঙৰ ভাড়া লগাৰ চান্স আছে। এনে এইটো চাইডে দেখোন ভাড়া লাগে, আজি বা কিয় লগা নাই। ISBT গ'লে থাকিলে কেতিয়াবা দুই এটা ডাঙৰ ভাড়া লাগি যায়, কিন্তু গেৰাণ্টি নাই। কেতিয়াবা সিদিনাটো গোটেই দিনটো ISBT ৰখি ৰখি এটাও ভাড়া নাপালোঁ। লাষ্টত খালী গাড়ী লৈ কিনে জালুকবাৰী বেছি যায় কিনে। চাওঁ ISBT অলপ ৰখি চাওঁ, যদি ভাল ভাড়া লাগে লৈ গ'লোঁ, নহ'লে আৰু খালী গাড়ীয়ে লৈ যাব লাগিব আৰু। সেই গাইছে ইয়াতো সেই একে অৱস্থা। আহি কিনে আধা ঘণ্টামান ৰখিলোঁ, ভাড়া চাড়া একো নাই, নাবাজে। এতিয়া আৰু কি কৰোঁ, সেইকাৰণে এতিয়া আৰু এই জালুকবাৰীৰ দিশে অলপ অলপ আগে যাই থাকোঁ আৰু। এই ভাড়া নাথাকে, ধীৰেণপাৰা ভাড়া লাগি আছে, কিন্তু এইবিলাক কোনে যাব। চাইডে গ'লে আকৌ এনেকৈ হ'ব, আকৌ এইটো ভাড়া লৈ যাই পেলাই ৰখি থাকিব লাগিব তাৰ পৰাই। এইটো চাইডেদি অলপ অলপ আগে যাই থাকোঁ, গাড়ীটো তেল কম আছে, অলপ তেল ভৰাই লওঁ আগত যাই কিনে। ইয়াতে এটা পেট্ৰল পাম্প আছে, ইয়াতে পেট্ৰলটো ভৰাই লওঁ গাড়ীত। নহ'লে কিছুমান এনেকুৱা জেগাত পেট্ৰল পাম্প নোহোৱা জেগাত গাড়ীত তেল শেষ হৈ গ'লে আলনি হৈ যাব একেবাৰে। সেইকাৰণে পেট্ৰলটো ভৰাই লওঁ ইয়াতে। গাড়ী ধীৰেণপাৰাত ভাড়া এটা লৈ আছিলোঁ, আৰু ভাড়াটো নুমাই দিয়াৰ পিছৰ পৰা এনেকুৱা বৰষুণ, এই 1.5 ঘণ্টামান হ'ল ৰখি আছোঁ ইয়াতে, বৰষুণ কমাই নাই। মানে হঠাৎ আহি গৈছে বৰষুণ, কাৰণে বতৰ ভালেই আছিল। এই বৰষুণটো যাব নোৱাৰা নাই এতিয়া, সেইকাৰণে ইয়াতে ৰখি আছোঁ, আৰু বৰষুণটো কমিলে যাম আৰু ইয়াৰ পৰাই। গাইজ, বৰষুণে চব আজি বৰবাদ কৰি দিলে। ভালকৈ ভাড়া মাৰিম বুলি ভাবিছিলোঁ ৰেপিডত, কিন্তু ভাড়া মাৰা নহ'ল আৰু, বতৰে একদম বেয়া কৰি দিলে। তো কি কৰিবি আৰু, 700 টকা এটা ইনকাম হ'ল, তাৰে 200 টকা তেল ভৰালোঁ, 500 টকা এটা ৰ'ল আৰু সেই 2টা বজাৰ পৰা মাৰি কিনে। তো গাইজ, এতিয়া আহি পালোঁ জালুকবাৰী, মই বৰষুণো এৰিলা। এতিয়া আৰু 9টা বাজিল, এতিয়া আৰু ভাড়া মাৰি লাভ নাই আৰু, কাম নাই। এতিয়া সেইকাৰণে ঘৰৰ ৰুমত যাই থকাই ভাল।